হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ। এতিয়া 5টামান বাজিছে। ভাবিছোঁ আজি অলপ চাইকেল চলাই আহোঁ। বহুত দিন হ'ল চাইকেল চলোৱাই নাই। আপোনালোককো দেখাই আছোঁ মইনো কি দেখোঁ, আৰু ৰাতিপুৱা গুৱাহাটীখন আপোনালোকক দেখাই আছোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মই চাইকেল লৈ লৈছোঁ, আৰু এতিয়া চাইকেল চলাম। ভাবিছোঁ আজি চাইকেল চলাই 6 মাইলৰ পৰা আহোঁগৈ। বহুত দিন হ'ল এনেকৈ চাইকেল চলাই যোৱাই নাই। এতিয়া গৈ 6 মাইল পামগৈ, আৰু ওপৰেদি নাযাওঁ বাৰু, তলেদিয়ে যাম। একদম ৰাতিপুৱা আহিলে বেছি ভাল লাগে, মানে তেতিয়া একো যান বাহন নাথাকে, মানে একদম হুলস্থুল একো নাথাকে, সেইকাৰণে বেছি ভাল লাগে। কিন্তু মোৰ আহোঁতে দেৰিয়ে হৈ গ'ল, আৰু সাৰেই নাপালোঁ। আহি খানাপাৰা পাই গ'লোহি, আৰু গুৱাহাটীখন শেষেই কৰি দিলোঁ। আহিছোঁ যেতিয়া ইমান দিনৰ পিছত, ভাবিছোঁ আৰু অলপ যাই দিওঁ। ক'লৈকে যাওঁ আপোনালোককো লগতে লৈ গৈ থাকিম। ব'লক একেলগে গৈ থাকোঁ। এই যিমানেই বৰষুণ দিলে এইখিনিৰ পৰা ঘূৰিয়ে দিলোঁ, আৰু এতিয়া অলপ ৰৈ দিব লাগিব, নহ'লে আৰু তিতি কৰি শেষ হৈ যাম। এয়া মই এতিয়া বৰষুণ উপভোগ কৰি আছিলোঁ। বৰষুণ যাক ইমানেই বেছিকৈ আহিল, ৰৈ আমনি লাগি গৈছিলগৈ, আৰু আধা ঘণ্টামান সময় ইয়াতে ৰখি আছিলোঁ। এইজাক বৰষুণ চাওক, অলপ সময় পাছত আপোনালোকক মই বানপানী দেখাম। বানপানী চব তিতি কৰি অৱস্থা আছে। এই বৰষুণ যাক অলপ এৰিছে, আৰু ভাবিছোঁ এতিয়াই আমি যাই দিওঁ, নহ'লে আৰু আকৌ পৰি যাব ন। খন্তেক সময়ৰ পিছত আপোনালোকক মই বানপানী দেখাম, অলপমান সময় ৱেইট কৰক। এয়া চাওক, মই আপোনালোকক কৈছিলোঁ ন বানপানী দেখাম বুলি। এয়া চাওক, এয়া হৈছে গুৱাহাটী। ৱাও, এই অলপমান বৰষুণতে কেনেকুৱা পানী হৈ যায় ৰে। গোটেই কাপোৰ কানি তিতি কৰি অৱস্থা চেছ। এয়া চাওক আমাৰ ৰাস্তা, কেনেকুৱা পানী। এই আজিতো অলপ কমেই, কালি যে আৰু আছিলে, মানে আজি ইমানো দিয়া নাই, কালি মানে বহুত টাইম দিলে ন বৰষুণ, সেইকাৰণে গোটেই ৰাস্তা পানী হৈ গৈছিলে। বৰষুণত তিতি কৰি অৱস্থা চেছ, তথাপি ভিডিঅ' কৰিব পৰা নাই। আৰু এতিয়া ৰুম গৈ আছোঁ, আৰু পামগৈ অলপ সময় পাছত। এতিয়া মই ৰুম পালোহি। গা পা ধুই কৰি কিবা কিবি খাই মেলি ওলাই কৰি কলেজ যাই দিওঁ, আৰু
এয়া চাওক তেতিয়াতকৈ আৰু পানী বাঢ়ি গ'ল চবফালে পানী পানী হৈ গৈছে ৰাম গোটেই পানী কি যে হ'ব